হেল্ল' গাইজ, ৱেলকাম টু মাই চেনেল। আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কেনেকৈনো কৰে বলকচোন চাই লওঁ। গাঁও পঞ্চায়তক এখন আবেদন দিব লাগে, সেই আবেদনখন কেনেকৈ লিখে আহক আমি চাই লওঁ। প্ৰথমতে প্ৰতি মাননীয় গাঁও পঞ্চায়তৰ সভাপতি মহোদয় সমীপেশু, জিলা অসম। ইয়াতে আপোনালোকৰ জিলাটো দি ল'ব। তাৰিখ ইয়াতে মই 29 তাৰিখ দিছোঁ। ইয়াতে আপোনালোকে যোনটো তাৰিখত দিয়ে সেই তাৰিখটো দি ল'ব। বিষয় অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই ইয়াতে আপোনাৰ নামটো দিব, জিলাৰ কোন জিলাৰ হয় সেই জিলাটো দিব, গাঁৱৰ বাসিন্দা হওঁ, দিনটো হাজিৰা কৰি কেইটামান উপাৰ্জন কৰাৰ বাহিৰে মোৰ কোনো আৰ্থিক নাই, গতিকে মহোদয়ে দয়া কৰি মোক চৰকাৰী আঁচনি অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰি সাহায্যৰ ব্যৱস্থা কৰে যেন, এই মহোদয়ৰ ওচৰত মোৰ জনাবলগীয়া সৰল প্ৰাৰ্থনা। ইতি আপোনাৰ বিশ্বাসী। নাম, ৱাৰ্ড নাম্বাৰ, ফোন নাম্বাৰ। ইয়াতে আপোনালোকৰ ৱাৰ্ড নাম্বাৰটো দি ল'ব, ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দি ল'ব। এনেকৈ এখন গাঁও পঞ্চায়তলৈকে আবেদন পঠাব পাৰি অৰুণোদয় আঁচনিৰ কাৰণে। গাইজ, ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু যিমান বেছি পাৰে শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।